হাই এভৰিৱান, আজি সন্ধিয়া ভাত সাজ বনোৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি বছৰৰ প্ৰথম সাজ ভোলৰ লগত মাছৰ জোল বনাই খাম বুলি ল'লোঁ। ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আপোনালোকে পিছে মাছ আৰু ভোলৰ জোল কেনেকুৱা পাই খাই জনাবচোন। এয়া দেখিলে নহয়, কামৰ মাজতে আকৌ দেহামনে ককাকৰ লগত খেলি আছিল, আহি আকৌ মোক মাত খা লগাই গ'লহি। ভিডিঅ'টোত মই দেখুওৱা ধৰণে এনেকৈ মাছৰ জোলখিনি বনালোঁ। আপোনালোকে সকলোৱেতো জানেই মাছ আৰু ভোলৰ জোল কেনেকৈ বনাই খায়, তথাপিও ভাবিলোঁ মইনো কেনেধৰণে বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। লং ভিডিঅ'টো ভালদৰে দি থোৱা আছে ৰেচিপিটো, যদি চাব বিচাৰে আপোনালোকে গৈ ইউটিউবত চাব পাৰে। এনেধৰণে ভালকৈ মাছৰ জোলখিনি বনাই ল'ম। আমাৰ ঘৰত মানুহ 4জন যদিও মাছ মাংস আকৌ আমি 3জনেহে খাওঁ। দেউতাই আকৌ নিৰামিষ খায়, মানুহজন আৰু দেহা মানুহ মইহে খাওঁ। সেইকাৰণে আমাৰ কাৰণে এনেধৰণে বনাই লৈ দেউতাৰ কাৰণে আকৌ নিৰামিষকৈ বনাই থোৱা আছে। তেওঁৰ কাৰণে আকৌ মিক্স দাইল বনালোঁ, তাতে আকৌ কবি ভাজি থৈছিলোঁ, তাকে আকৌ আপোনালোকৰ লগত দেখাই দিছোঁ। এয়া দেখিলে নহয়, এইটো বোলে লতা বিল বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন, আৰু আপোনালোকে খাই পাইছে যদিও জনাব। মই পিছে খাই পোৱা নাই আজিলৈকে, খাম আৰু ঘৰৰ ওচৰ পেহীয়েগৰাকীয়ে দিছিলে। এয়া মই ভাত খাব ল'লোঁ, দেহা মানুহ খোৱালোঁ, দেউতায়ো খালে। মানুহজনে আকৌ বোলে লগৰজনৰ ঘৰত খাম বুলি ফোন কৰিলে, সেইটো কাৰণে মই আৰু এতিয়া অকলে খাব লৈছোঁ। বাৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। বাৰু আজিলৈ আহিছোঁ দেই, বাই।